जोबनानै थाङाखै दाबोनो मानसिनि गेजेराव जौगाथायनि हाबाफोर मावनायाव सिगिसग' खालामनाय आरो बेखौ बादा होनाय आरो बेफोरनि हेंथा गसंनाय। दिनै थिग बेबादिनो चिरां जिल्लानि हास्लाबारि ओनसोलाव बेबादि मोनसे जाथाया सोमजिखांनायखौ नुनो मोन्दों। जाहोन गैयाजासेनो मोजाङै सोलिनाय गोदान लामानि खामानिखौ मावनो बादा होफैनायनि प्राइमारिनि आफादगिरि आरो बिनि फंबायनि अजद। चिरां बिरहांगाव दोंसे लामानि खामानिया मोजाङै सोलिफुनायावनो प्राइमारिनि आफादगिरि महन आरो बिनि फंबाया खामानिखौ मावफुंनो मोना होननानै सिगि-सुग' खालामफैदों होनना ओनसोलनि रायजो राजाफ्रा अजद दिखांदों। चिरां जिल्लानि बिरहांगाव VCDCनिनो सिङाव गोग्लैनाय हास्लाबारिनिफ्राय बिरहांगावसिम हान्थिग्रा बे दोंसेल' लामाया ओनसोलनि रायजो राजाफ्रा खामानिखौ जाफुंहोनांगौ होनना चिरां जिल्ला बेंगिरिनिसिम खावलायहरदों। तारमाने आमार এই হাসরাবাড়ি গাঁৱত আজি 20 বছৰ ধৰি আমাৰ এই ৰাস্তাখন হোৱা নাছিল। হয়তো বহুত আমি কষ্টৰ মাজেদি চলিছিলোঁ, কিন্তু আজি হয়তো নতুন চৰকাৰ অহাৰ পিছত আমাৰ এই ৰাস্তাখনৰ কাম আৰম্ভ কৰিছিল। হয়তো বঙাইগাঁৱৰ কণ্ট্ৰেক্টৰ এজনে কাম লৈছিল। সেই কামটো আমি ৰাইজৰ ফালৰ পৰা তত্ত্বাৱধান কৰি আছোঁ। ইয়াত সকলো ধৰণৰ সামগ্ৰী মাৰি এই ৰাস্তাখন ভালদৰে বনাই আছিল। কিন্তু আজি ভেৰেংগাঁও প্ৰাইমাৰীৰ প্ৰেছিডেণ্ট লগতে কেইজনমান আহি এই ৰাস্তাখনৰ কাম বন্ধ কৰি দিয়ে আৰু ৰাইজক ভাবুকি প্ৰদান কৰে যে এই ৰাস্তাখনৰ কাম আমাৰ লগত আলোচনা নোহোৱালৈকে হ'ব নোৱাৰিব। কামটো আমি যিখিনি চাইছোঁ, হয়তো সিহঁতে কৈছে মেটেল মাৰা কম হৈছে, কিন্তু আমাৰ ৰাইজৰ যিটো তত্ত্বাৱধান কৰিছিলোঁ আমি হয়তো আপোনালোকৰ যোগেদিও ক'ব খুজিছোঁ যে আপোনালোকেও চাব পাৰিব যে কোনোবা জাগাত মেটেল কম দেখা নাই। আমি হয়তো ৰোলাৰৰ কথা কৈছে, ৰোলাৰো মাৰা হৈছে, ইয়াত পানী মাৰা হৈছে, সকলো ধৰণৰ সামগ্ৰী ইয়াত ঠিকভাৱে প্ৰয়োগ কৰা হৈছিল। ইয়াতে কামখন বন্ধ কৰাৰ মেইন মানুহজনে হৈছে মোহন, তেখেত আৰু তেখেতৰ সৰু ভাইটি। এই দুজন আহিয়েই কেইদিনৰ পৰা দাদাগিৰি দেখাই আছে আৰু সিহঁতৰ মনৰ ভাৱটো প্ৰকাশ এতিয়ালৈকে কৰা নাই। ইয়াতে আমি শুনা পাইছোঁ যে মোহন যিজন সেইজন মানে প্ৰাইমাৰীৰ প্ৰেছিডেণ্ট বুলি কৈছে। আৰু মই পাৰ্টিৰ পৰা আহিছোঁ আৰু মই ক'ব খুজিছোঁ মাননীয় ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ তেখেতক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই ৰাস্তাখনৰ কাম অতি সোনকালে চালু কৰি দি আমাক যাতে ৰাইজক উপকৃত কৰে। ইয়াত আমি ৰাইজে যিখিনি পাইছোঁ, আমি ইষ্টিমেটো চাইছোঁ, ইষ্টিমেট অনুযায়ী এই কামখিনি হৈ আছে। ইয়াত কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই, কোনোবাই পইচাও খোৱা নাই। ইয়াত ভালে ভালে কামখন চলি আছে। মই কোনো ধৰণৰ কণ্ট্ৰেক্টৰৰ লগত জড়িত নাই। মই শুনা মতন এই ৰাস্তাটোলীয়া কিবা এটা কেলেংকাৰী হৈ আছিল। আমাৰ ৰাইজৰ পৰা চাইছোঁ যিখিনি কাম হ'ব লাগে আমাৰ মোটামুটি ঠিকেই আছিল। তে যি হওক মই ইমান ক'ব নাজানো। তে DC মেমৰ লগত মোৰ এটা আবেদন, কি কৰি আছে এইটো আমি নাজানো। আমাৰ ৰাইজৰ পৰা আমাৰ কামটো হ'ব লাগে, মোৰ আবেদন এইটোৱেই। মোৰ জানা মতন কোনো বেয়া হোৱা নাই আৰু কি। আমি ABMC তৰফৰ পৰা আমি DC মহোদয়ক এইটো অনুৰোধ জনাইছোঁ, ৰাস্তাখিনি হ'ব লাগে, বাছ এইখিনিয়ে কথা। আমি জনামতে কোনো হোৱা নাই। তো এই বাধা আৰোপ কৰিছে যে আমাৰ ইয়াত মোহন দা।